আজিৰ পৰা মই 365 দিন মিনি ভ্লগ চেলেঞ্জৰ লগতে আকৌ এটা চেলেঞ্জ হাতত ল'বলৈ গৈ আছোঁ। 4-5 মাহ মানে হ'ল কিতাপখন মই আজিলৈকে মেলাই নাই। মই সদায় ভাবোঁ কাইলৈৰ পৰা পঢ়িম, কিন্তু সেই কাইলৈটো আজিও আহি নাপালে। চেলেঞ্জটো হাতত ল'লে কিজানি পঢ়াই হয়, সেইটো কাৰণে ভাবিছোঁ আজিৰ পৰা মই এমাহৰ কাৰণে পঢ়াৰ মিনি ভ্লগ চেলেঞ্জ কৰিম। কি পঢ়োঁ, ক'ৰ পৰা পঢ়োঁ, কেনেকৈ পঢ়োঁ, সেইখিনি আপোনালোকক সৰু মিনি ভ্লগটোৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। যোৱা 31 ডিচেম্বৰতে ভাবিছিলোঁ প্ৰথম বছৰৰ পৰা পঢ়িম, কিন্তু আজি প্ৰথম বছৰৰ 7 তাৰিখ হ'লহি, আজিলৈকে মই পঢ়া হোৱা নাই। মই পঢ়ি থকা নোটখন ভাইটিয়ে বনাইছিলে, কিন্তু ইয়াত সৰু সৰু কিছুমান ডিটেইলছ থাকি গ'ল, সেইটো কাৰণে মই এখনৰ পৰা নপঢ়োঁ। ইয়াৰ পৰা কিছু কথা ল'ম আৰু কেইটামান গুগলৰ পৰা চাৰ্চ কৰি নতুনকৈ আকৌ লিখি ল'ম, তাৰ পৰা পঢ়িম। কিতাপত MCQ বেছি থকাৰ কাৰণে পঢ়িবলৈ অলপ অসুবিধা হয়, সেইটো কাৰণে বহীতে অলপ নোটছ হিচাপে লিখি লৈছোঁ, পঢ়িবলৈ সহজ হয়। মই কোনটো টপিকত পঢ়োঁ আপোনালোকক কাইলৈৰ পৰা জনাম। এইটো ভিডিঅ' যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আপোনালোকে যদি একমহীয়া চেলেঞ্জটো চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি অল কৰি ৰাখিছোঁ। কাইলৈ এটা নতুন ভিডিঅ' সদায় আকৌ লগ পাম। বাই।